সম্পৰ্ক এটা যিমানেই মজবুত নহওক কিয় তাত সদায় কিছু মতানৈক্য থাকে। গোটেই দিনটো স্বামীয়ে অফিচ বা ব্যৱসায়ত ব্যস্ত থাকে আৰু ঘৰলৈ উভতি অহাৰ পিছতো যদি পত্নীৰ খং থাকে তেন্তে বিবাহিত জীৱনৰ সমস্যা আৰু বাঢ়ি যায়। এনে পৰিস্থিতিত পত্নীক চম্ভালিবলৈ স্বামীৰ বাবে কঠিন হৈ পৰে। আজি আমি এই ভিডিঅ'টোত এনেধৰণৰ 5টা কথা ক'ম যিয়ে আপোনাক এই সমস্যাৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এন টাইম। এইখিনিতে আপোনালৈ অনুৰোধ, যদিহে আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। তেতিয়াহে আপুনি পাব আমাৰ এই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। নম্বৰ 1, যদি আপোনাৰ পত্নীৰ খং উঠিছে তেন্তে প্ৰথমে নিজকে সুধিব যে ইয়াত আপোনাৰ দোষ কি। ইয়াৰ পিছত তেওঁক কাৰণটো সুধিব। যদি ইয়াৰ আঁৰত কাৰণটো বৈধ যেন লাগে তেন্তে তেওঁৰ লগত কথা পাতক। যদি ভুলটো আপোনাৰ হয় তেন্তে তেওঁক শান্ত কৰিবলৈ ক্ষমা কৰিব। খং কমি গ'লে তেওঁক বুজাওক যে প্ৰতিটো বিষয়ক লৈ খং উঠাটো উচিত নহয়। নম্বৰ 2, যদি আপুনি আপোনাৰ পত্নীক চম্ভালিব পৰা উপায় বিচাৰিছে তেন্তে কেতিয়াবা তেওঁক আওকাণ কৰক। ইয়াৰ ফলত তাইৰ খং সোনকালে শান্ত হ'ব আৰু তাই পিছত বুজিব যে তাই আপোনাৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে খং কৰিছে। আপুনি তেওঁক দিয়া অতিৰিক্ত মনোযোগে তেওঁক আৰু বেছি খং কৰিব পাৰে। কিন্তু কথাটো সহজভাৱে লৈ এই বিষয়টো সহজে শান্ত কৰিব পৰা যায়। নম্বৰ 3, পত্নীক চম্ভালিবলৈও ল'ৰা-ছোৱালীৰ সহায় ল'ব পাৰে। পত্নীৰ খং উঠিলে ল'ৰা-ছোৱালীৰ প্ৰতি অধিক গুৰুত্ব দিব। ল'ৰা-ছোৱালী যদি কাষত থাকে তেন্তে তাই আপোনাক ডাঙৰ মাতেৰে একো ক'ব নোৱাৰিব। পত্নীৰ মেজাজ উন্নত কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ লৈ যাওক। ল'ৰা-ছোৱালীৰ সৈতে কিছুমান মজাৰ অনুষ্ঠানো স্থাপন কৰিব পাৰি। নম্বৰ 4, পত্নীৰ মেজাজ উন্নত কৰিবলৈ পত্নীৰ লগত সময় কটাওক। তেওঁৰ লগত কথা পাতক। হয়তো তেওঁৰ খঙৰ আঁৰৰ কাৰণ আপোনাৰ পত্নীয়ে আপোনাক সময় নিদিয়াটো। যদিও আপুনি তেওঁক বেছি সময় দিব নোৱাৰে, তথাপিও যি সময় দিয়ক ইয়াক মানসম্পন্ন সময় দিয়ক। অৰ্থাৎ সেই সময়ত আপোনাৰ আন বন্ধুসকলে কোনো অফিচৰ কাম ইত্যাদি কৰিব নালাগে। নম্বৰ 5, ঘৰ পৰিচালনা কৰাটো সহজ কাম নহয়। গোটেই দিনটো পৰিয়াল চোৱা-চিতা কৰি ভাগৰুৱা হৈ পৰে পত্নী। কেতিয়াবা এই কামবোৰৰ পৰা তাইক বিৰতি দিয়ক, কাৰণ সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকোঁতে তাই হয়তো খিংখিঙীয়া হৈ পৰিছে। পত্নীৰ যত্ন ল'লে তাইৰ অভ্যাসবোৰ উন্নত কৰিবলৈ আৰম্ভ কৰিব। বন্ধুসকলৰ লগতো তেওঁক চিনাকি কৰাই দিয়ক। গতিকে বন্ধুসকল, আপোনালোকে গম পালে যদি আপোনাৰ পত্নীৰ খং উঠে তেন্তে আপুনি কি কৰিব লাগে। এই 5টা কথা যদি আপুনি মানি চলে বা মনত ৰাখি চলে তেতিয়া হয়তো পত্নীৰ খং আপুনিও কমাব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।